এভৰিৱান গুড মৰ্ণিং। মই বৰ্ণালী পুনৰ আহিছোঁ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ। মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই আজি ভিডিঅ'টো ইমানতে ষ্টাৰ্ট কৰি দিছোঁ। আৰু আজি আমি যাবলৈ ওলাইছোঁ ফুৰিবলৈ, আৰু আমি যাম আজি অনন্যা ধাবালৈ। মানে বাবুহঁতক এনেকৈ ফুৰিবলৈ লৈ যাবলৈ মন যায় মাজে মাজে, অকলেতো যাব নোৱাৰে। যিহেতু হাজবেণ্ড ঘৰলৈ আহিছে, তেওঁ ছুটি থাকোঁতে ভাবিলোঁ আজি ছানডেও হয়, আজি এবাৰ ফুৰিবলৈ যাওঁ, বাহিৰতে খাম। আৰু তাৰে পৰা মানে মা আৰু বৌ ৰ'দত থাকে, বৰপেটা ৰ'দত, তাৰে এবাৰ যাই মাৰ অলপমান বেমাৰ হৈ আছে, খবৰ এটা লৈ আহিম। আৰু বাবুৰ আজি টিউশ্যনো নাই, সেইকাৰণে সুবিধাটো মিলি গ'ল। এও ৰাতিপুৱা ঘৰলৈ যায়, মানে ভাড়া ৰুমত থাকি ইমান ভাল নাপায়, ৰাতিপুৱা বেছিভাগ ঘৰলৈ যায়। তেওঁ আজি যোৱা নাই, আৰু ভাবিলোঁ আজি এইখিনি সুযোগতে এবাৰ ঘূৰি আহোঁ। বাবুৰো মন যায়, কৈয়ে থাকে মা সকলোৱে ফুৰিব যায়, আমি নাযাওঁৱে, আজি আজি যাম সদায় সদায় মানে কৈ থাকে। মই কওঁ পাপা আহিলে যাম, পাপা আহিলে যাম, সেইকাৰণে আজি মানে এনেকৈ ধৰিছে যাবই লাগিব। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব, আৰু যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু আমি আহি পালোঁ অনন্যা ধাবা। ইয়াতে মই আগতে কেতিয়াও আহি পোৱা নাই। মোৰ লগৰ বান্ধৱী কেইজনীমান সিহঁতৰ ল'ৰা ছোৱালীবিলাকক লৈ আহিছিলে, মোকো লগ ধৰিছিলে, স্কুলৰ পৰা গোটেইকেইজনীয়ে লগ হৈ আহিছিলে, কিন্তু মই অহা নহ'ল। আৰু আজি সেইকাৰণে ভাবিলোঁ, বাবু মানে বহুত জিদ কৰি থাকে, মা পাৰ্কত কিয় নিনিয়া, সকলোৱে যায়, মোক কিয় নিনিয়া, ফটোবিলাক দেখিলে মানে তাৰ মনটো বেয়া লাগে। সেইকাৰণে ভাবিলোঁ সদায় সদায় নিজে মানে ঘৰতে বনাই ভাত খায়ো আমনি লাগে, কেতিয়াবা এসাঁজ এনেকৈ খাবও মন যায়, অলপমান ওলাই যাব মন যায়, আৰু অকলে ওলাই যোৱাটো সম্ভৱ নহয় দুটা ল'ৰা লৈ। সেইকাৰণে ভাবিলোঁ যিহেতু মানুহজন আছে, থাকোঁতে এদিন এনেকৈ ওলাই যাব মনো যায়। আগতে কেতিয়াও যাই নাপালোঁ বাবুহঁত নোহোৱাত, মানে বিয়াৰ পিছত আমি ক'তো ফুৰিয়ে নাপালোঁ অকলে। সেইকাৰণে এতিয়া এদিন এনেকৈ বছৰত মূৰত এদিন হ'লেও কমচে কম ওলাই যাব পাৰিলে মনটো ভাল লাগে। আৰু বাবুৰ চাওকচোন কিমান ফূৰ্তি, ল'ৰা ছোৱালীৰ বিচৰা কামো কেতিয়াবা এবাৰ কৰি চাবচোন, সিহঁতৰ মনটো কিমান ফূৰ্তি লাগে। মানে যি আশা কৰে সেইটোৱে দিব নালাগে যদিও, কিছুমান কাম সিহঁতৰ মতে মানে এনেকৈ এদিন ওলাই যাব বিচাৰিলে লৈ যাব লাগে। আৰু ছানডে বুলি এবাৰ অলপমান টাইমৰ কাৰণে ওলাই যাবচোন, মনটো বহুত বেছি ভাল লাগে। আৰু চাওকচোন ইমান ধুনীয়া, মানে সেউজীয়া সেউজীয়া সকলো পিনে, আৰু বহুত ঠাণ্ডা পৰিৱেশটো, একদম হাইৱেৰ লগতে আছে, BM কলেজৰ ওচৰতে। সকলোৱে জানে, তথাপিও যিবিলাকে নাজানে তেওঁলোকৰ কাৰণে কৈ থৈছোঁ। আৰু কিছুমান মানুহে হয়তো ভাবিব সকলো ঠাইতে ভিডিঅ' বনাব লাগেনে, য'ত গ'লেও, মানে মই এইটো ভিডিঅ' যে বনাইছোঁ এইখিনি মোৰ কাৰণে স্মৃতি হৈ ৰ'ব। মোৰ ভিউজ আহক বা নাহক, বা ছাবস্ক্ৰাইবাৰ বাঢ়ক বা নাবাঢ়ক, কিন্তু এইখিনি স্মৃতি হৈ থাকিব। আৰু মোৰ যেতিয়া বাবুহঁত ডাঙৰ হ'ব, সিহঁতে নিশ্চয় চাই কিনে মানে ভাল পাব, আৰু যে ভিডিঅ'টোত ইমান ধুনীয়াকৈ মায়ে ৰাখি থৈছে বুলি। আমাৰো তেনেকৈ মন যায় কেতিয়াবা সৰুকালৰ কিছুমান ফটো বা স্মৃতি চাব, কিন্তু আগৰ দিনততো তেনেকুৱা নাছিলে। কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাকে এনেকৈ স্মৃতিবিলাক নিজে চাব পাৰিলে মানে ভাল পাব। আৰু চাওকচোন কিমান ধুনীয়া ৰুমবিলাক আছে, এটা মানে এনেকৈ ডাইনিং ৰুম ডাঙৰকৈ হল আছে, তাতে AC লগোৱা আছে, ধুনীয়াকৈ তাতে বহিও খাব পাৰে, আৰু নিজাকৈ ৰুমো ল'ব পাৰে। আমি নিজাকৈ মানে এটা ৰুম লৈ ল'লোঁ, কিয়নো বাবু মানে বহাই খুৱাবৰ কাৰণে আমাৰ সেই AC ৰুমটোত দিগদাৰী হৈছিলে। মানে দুখনকৈ চেয়াৰ আছে, তাতে বাবুক বহাই থ'লে পৰি যাব ভয় লাগে, সেইকাৰণে আমি এটা ৰুম লৈ লৈছোঁ। ৰুমটোত বাহিৰতে, আৰু ফেমিলি ৰেষ্টুৰেণ্ট হয় যিহেতু, অ'পেন হয়, ধুনীয়া। আৰু তাতে ধুনীয়াকৈ তাক চেয়াৰত বহাই থৈ আমি ভাতকেইটা ধুনীয়াকৈ খাই লৈছোঁ। আৰু চাওকচোন ইমান ধুনীয়াকৈ মানে জোলনাত বহি লৈছে বাবুই, আৰু তাৰ ইমান ফূৰ্তি, দাদাকে য'তে উঠিছে সিও তাতে উঠিব খোজে। মোৰো বহুত বেছি ভাল লাগিছে আহি, বিৰাট ধুনীয়া মানে। আৰু ইয়াৰে ষ্টাফবিলাক সেইটো ৰুমৰ ভিতৰতে আমি বহি কিনে ভাত খাইছোঁ। আৰু ইয়াতে যিবিলাক কাম কৰা মানুহ আছে ষ্টাফ, তেওঁলোক বহুত মানে ভাল হয়, ধুনীয়াকৈ কথাবিলাক সুধি আছে, আৰু মানে ব্যৱহাৰো ভাল লাগিছে তেওঁলোকৰ। আৰু এওঁলোক আহিছিলে হেনো বঙাইগাঁৱৰ পৰা, আৰু বাবু ইফালে এইখনত উঠা দেখা পাই মই ওচৰলৈ আহি গ'লোঁ, পৰি যাব ভয় লাগে। আৰু সৰু বাবুক কোচত লৈ আছিলোঁ, এওঁলোকক উঠা দেখি মানে সিও ইমান চিঞৰি আছে। পিছত এখেতে ক'লে বাবুকো বহাই দিবৰ কাৰণে, তেওঁৰ ছোৱালী দুজনী হয়তো।
মাৰোৱাৰী হয় তেওঁলোক, হিন্দী ভাষী। আৰু ধুনীয়াকৈ কথা পাতিলে এদিনতে লগ পালে ভাল লাগে। কিছুমান মানুহ মানে ইমান ধুনীয়াকৈ মিলি যাব পাৰে। আৰু বাবু এইফালে ধুনীয়াকৈ কোচত বহি লৈছে, কোনো ভয় নাই। আৰু উঠিছে, ইমান ভাল পাইছে সি। মানে কি ক'ম আৰু, সকলো মানে ঠাইতে বাবু মিলি যাব পাৰে সকলো মানুহৰ লগতে, সেয়ে ভাল। যিকোনো যোনে কোচত ল'ব খোজে তেওঁৰ লগতে সি যায়। আৰু এইফালে এটা চাইডে এনেকৈ ৰুমবিলাক আছে গছৰ মাজে মাজে, কিমান ধুনীয়া। মানে মোৰ মানে ইয়ালৈ আহি বহুত বেছি ভাল লাগিছে। আৰু কৈছোঁ কেতিয়াবা আকৌ আহিম ইয়ালৈ। আৰু ইয়াৰ খানাটো বহুত ভাল আছিলে। মই দেখুওৱা নহ'ল, কিয়নো সকলো টাইমতে ভিডিঅ' বনোৱাটো মানে সম্ভৱ নহয়। বাবুক লৈ পিনে খাইছোঁ যে সেইটোৱে ডাঙৰ কথা। আৰু মই বাহিৰৰ পৰা আপোনালোকক অলপমান দেখাই দিছোঁ পৰিৱেশটো কিমান ধুনীয়া। চাওকচোন, হাইৱেৰ লগতে লাগি আছে আৰু গছবিলাক লাইন লাইনকৈ কি ধুনীয়াকৈ ৰুইছে। লগতে এটা পুখুৰীও আছে। আৰু ইফালে গাড়ীবিলাক আহি আছে, মানুহ আহি আছে, যিহেতু সেইদিনা ছানডে আছিলে। আৰু আজি ভিডিঅ'টো দিয়াত মোৰ দেৰি হৈ গ'ল বহুত, যোৱা ছানডে ভিডিঅ' হয় এইটো। আৰু বাহিৰৰ ফালে এনেকৈ চাওকচোন, মানুহ আহিয়ে আছে। আৰু আমি ওলাই আহি এতিয়া গাড়ী ৰখি আছোঁ বৰপেটা ৰোডলৈ যাম বুলি, মাৰ খবৰ ল'বলৈ। যিহেতু বাবুহঁতক লৈ বাইকত যোৱাটো মোৰ কাৰণে অলপমান মই ৰিস্কি বুলি ভাবোঁ। সেইকাৰণে ওচৰ ঠাই হ'লে যাব পাৰি, কিন্তু অলপমান দূৰ হ'লে মই বাইকত একেলগে যোৱাটো মানে মোৰ অকণমান ভয়ো লাগে। আৰু ৰ'দো লাগে বহুত বেছি, সৰু বাচ্ছা লৈ এনেকৈ যোৱাটো মই ভাবোঁ সুবিধাজনক নহয়। আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ যেন মই এনেকৈ ভাল ভাল ভিডিঅ' দি যাব পাৰোঁ, তাৰ বাবে ছাপোৰ্ট কৰিব। আৰু আপোনালোকে যদি ভাবে আপোনালোকৰ দিন মানে বন্ধৰ দিন ইয়াতে পাৰ কৰিব বিচাৰে, কেতিয়াবা আহিব পাৰে। ইমান ধুনীয়া মানে পৰিৱেশ, BN কলেজৰ লগতে আছে, বৰনগৰ কলেজৰ লগত। আৰু হাইৱেৰ ওচৰতে হয়, গাড়ীত আহিব পাৰে আপোনালোকে ধুনীয়াকৈ ফেমিলিৰ লগত। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, বাই বাই।